এতিয়া আমি চাম সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতক উলিওৱা। গতিকে প্ৰথমতে আমি এটা উদাহৰণ লওঁ। সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতক সদায় দুটা বা তাতকৈ বেছি সংখ্যাৰ আমি উলিয়াম। গতিকে প্ৰথমতে আমি এটা উদাহৰণ লৈছোঁ 8 আৰু 10ৰ সাধাৰণ উৎপাদকবোৰ উলিয়াবলৈ। ইয়াতে তোমালোকে প্ৰথমতে 8 আৰু 10ৰ উৎপাদকবোৰ উলিয়াই ল'ব লাগিব। কেনেকৈ উলিয়াম চাবা। উৎপাদক মনত পেলোৱা কেনেকৈ কৰিছিলোঁ। প্ৰথমতে আমি 8 কি পূৰণ কৰি পাম 1 8 গুণ। গতিকে চোৱা আমি 8 কি পূৰণ কৰি পাইছোঁ 1 8 গুণ 8 আৰু 2 4 গুণ 8 আৰু 10 কি পূৰণ কৰি পাওঁ 1 10 গুণ 10 2 5 গুণ 10। ইয়াৰ বাহিৰে বেলেগ আৰু নাপাওঁ। গতিকে আমি এতিয়া উৎপাদকবোৰ লিখি লওঁ। চোৱা 8ৰ উৎপাদকবোৰ পালোঁ 1 2 4 আৰু 8 সেইকেইটা আমি লিখি লৈছোঁ। আৰু 10ৰ উৎপাদকবোৰ কি হ'ব 1 2 5 আৰু 10 1 2 5 আৰু 10। সাধাৰণ মানে দুয়োটাতে থাকিব লাগিব। গতিকে চোৱা এতিয়া যিবিলাক উৎপাদক পালোঁ দুয়োটাতে কি সংখ্যা কমন আছে। গতিকে চোৱা প্ৰথমটোতো 1 আছেই 1 সকলো সংখ্যাৰ উৎপাদক সেইটো তোমালোকক আগতে কৈছোঁ। 2 সংখ্যাটো দুয়োটাতে আছে চোৱা। গতিকে 2টো আমি পাম 1টো পালোঁ আৰু 2 পালোঁ। আৰু কিবা সংখ্যা আছে নেকি। গতিকে দুয়োটাতে থকা কমন বা সাধাৰণ আমি কি সংখ্যা পালোঁ 1 আৰু 2। গতিকে আমাৰ 8 আৰু 10ৰ সাধাৰণ উৎপাদক হ'ব। গতিকে আমাৰ গতিকে 8 আৰু 10ৰ সাধাৰণ উৎপাদকবোৰ হ'ল 1 আৰু 2। মনত ৰাখিবা দুয়োটাতে থাকিব লাগিব। 8ৰ উৎপাদকবোৰ আমি পাইছোঁ 10ৰ উৎপাদকবোৰ পাইছোঁ। 8ৰ আৰু 10ৰ যিবিলাক কমন সংখ্যা আছে গতিকে আমি কি পালোঁ 1 পালোঁ আৰু 2 পালোঁ। গতিকে 1 আৰু 2 হ'ব আমাৰ সাধাৰণ উৎপাদক। এতিয়া আমি চাম তিনিটা সংখ্যাৰ সাধাৰণ উৎপাদক কেনেকৈ ওলায়। আগৰ নিচিনাকৈ তোমালোকে 3 6 আৰু 12ৰ উৎপাদকবোৰ উলিয়াই ল'বা। গতিকে চোৱা আমি তিনিওটাৰ উৎপাদকবোৰ উলিয়াই লৈছোঁ। 1 3 গুণ 3 ইয়াৰ বাহিৰে আৰু বেলেগ নাপাওঁ। তোমালোকে এনেকৈ পূৰণতা নেদেখুৱায়ো কৰিব পাৰা, কিন্তু এইটো ফাৰ্ষ্ট টাইম কৰি আছা বুজি নাপাবা। সেইকাৰণে কেনেকৈ ওলাব লাগে মই আগতে তোমালোকক বেছিক মেথডত দেখুৱাই আছোঁ। ইয়াৰ পিছত তোমালোকে ডাইৰেক্ট উৎপাদকবোৰ লিখিলেও হ'ব। ইয়াতে যদি তোমালোকে পূৰণতাবোৰ নেদেখুৱাকৈ ডাইৰেক্ট উৎপাদক লিখিব পাৰা তেতিয়াহ'লে আৰু ভাল, কিন্তু তোমালোকে বুজি নাপাবা। সেইকাৰণে মই এনেকুৱাকৈ দেখুৱাই আছোঁ। এতিয়া আমি উৎপাদকবোৰ কি পালোঁ সেইবিলাক লিখি ল'ম। 3ৰ উৎপাদক পাইছোঁ 1 আৰু 3। 6ৰ উৎপাদকবোৰ কি পালোঁ 1 2 3 আৰু 6 1 2 3 আৰু 6 আৰু লিখিলোঁ। 12ৰ উৎপাদক কি পালোঁ 1 2 3 4 6 12 1 2 3 4 6 আৰু 12। গতিকে চোৱা এতিয়া তিনিওটাতে কি কমন আছে। তাৰমানে তিনিওটাতে থাকিব লাগিব আমি যিটো সাধাৰণ উৎপাদক পাইছোঁ। গতিকে 1 পালোঁ তিনিওটাতে কি পালোঁ 1 পালোঁ আৰু কি পাইছোঁ 3 পাইছোঁ চোৱা। গতিকে 1 আৰু তোমালোকে এইটো চিন দিব নালাগে মই বুজোৱাৰ কাৰণে দিছোঁ। এতেকে আমাৰ সাধাৰণ উৎপাদক কি হ'ব 3 6 আৰু 12ৰ সাধাৰণ উৎপাদক হ'ব 1 আৰু 3। গতিকে 3 6 আৰু 12ৰ সাধাৰণ উৎপাদকবোৰ হ'ল 1 আৰু 3। এইটো চিন দিব নালাগে মই বুজোৱাৰ কাৰণে দিছোঁ। তোমালোকৰ এইবিলাক হোমৱৰ্ক থাকিল, হোমৱৰ্কবিলাক ট্ৰাই কৰিবা। হোমৱৰ্কবিলাক প'জ মাৰি লিখি ল'বা আৰু ঘৰত চেষ্টা কৰিবা। ইয়াতে তোমাৰ তিনিটা সংখ্যাৰ সাধাৰণ উৎপাদকবোৰ উলিওৱা উদাহৰণকেইটা কৰিবা, চেষ্টা কৰিবা তোমালোকে। গুণিতক উলিয়াওঁতে একে নিচিনাকৈ কৰিম। আমি প্ৰথমতে সংখ্যাবোৰৰ গুণিতকবোৰ উলিয়াই ল'ম। তাৰপিছত দুটা বা তিনিটা সংখ্যাতে কি উৎপাদকবোৰ কি গুণিতকবোৰ কমন আছে সেইবিলাক আমি লিখিব লাগিব। গতিকে প্ৰথমতে মই তোমালোকক এটা উদাহৰণ দি দিছোঁ। এ নম্বৰটো কৰিছোঁ কেনেকৈ কৰিব লাগিব। ঠিক আছে। এৰ গুণিতক কোনবোৰ পাম। এৰ গুণিতকবোৰ হ'ল 4টা ওলাব দিছে কমন। গতিকে এ নম্বৰটো কৰি আছোঁ। 3ৰ গুণিতক কি হ'ব 3 1 গুণ 3 নিজে নিজৰ গুণিতক 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 এইকেইটালৈকে লিখি থওঁ। তাৰপিছত আকৌ যদি আমাৰ নিমিলে 4টা তাৰপিছত আকৌ লিখিম। 6ৰ গুণিতক কেইটা উলিয়াবা অলপ ঠাই ৰাখি দিবা। 6ৰ গুণিতক কি পাম 6 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36। গতিকে চোৱাচোন কেইটা পালোঁ 3 নাই 6 পালোঁ। গোল গোল চিন দি দিওঁ 6। মই ৰেড পেন এটা ইউজ কৰি আছোঁ।
দুইটাতে কি কমন পালোঁ 6 পালোঁ 12 পালোঁ আমাৰ লাগে 4টা গতিকে আৰু উলিয়াব লাগিব গতিকে 15 লৈকে আছিল 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 গতিকে চাওঁ 18 পাই গ'লো এটা দুটাতে আছে 24 পাই গ'লো গতিকে 4টা আমি সাধাৰণ গুণিতক পাই গ'লো গতিকে আমি লিখিম এতিয়া গতিকে চোৱা কি পালোঁ আমি 6 পাইছোঁ 12 পাইছোঁ 18 পাইছোঁ আৰু 24 পাইছোঁ তোমালোকৰ আৰু ওলায়ে থাকিব গতিকে আমাৰ ইমান দৰকাৰ নাই যিমানটা লিখিব দিয়ে সিমানটা লিখিলে হ'ব 6 12 18 আৰু কি 24 বুজি পাইছানে বুজি নাপালে মোক কমেন্ট কৰি জনাবা আৰু বাকি থকা এই বি সি ডি এনেকুৱা একে নিয়মতে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা